নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে মোৰো বাৰু ঠিকেই ইমানো ঠিক নহয় অলপ কাহ জ্বৰ হৈ আছে বহুত দিন ভিডিঅ' বনোৱা হোৱা নাই আজি হঠাতে ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ যিহেতু এতিয়া মই ডিগ্ৰী কোৰ্ছৰ বাবে মৰাণতে পঢ়িছোঁ ঘৰৰ পৰা অহা যোৱা কৰিবলৈ অলপ দূৰ হয় সেইবাবে মৰাণতে কলেজৰ ওচৰতে ৰুম লৈ থাকোঁ লগৰজনীৰ লগত কিবা এটা চাউণ্ড শুনিছে চাগে হৰহৰাই ফেনখনৰ চাউণ্ড হয় এতিয়া চাহ খাব লৈছোঁ 6:45 হৈছে বৰ্তমান কলেজ গৈছিলোঁহে দুমাহমান হৈছে এতিয়া ছেপ্টেম্বৰ 12 তাৰিখৰ পৰা এক্সামেই হ'ব কি পঢ়োঁ কি নপঢ়োঁ তেনেকুৱা লাগিছে একো ভাবিয়ে পোৱা নাই ক'ৰবাৰ ষ্টাৰ্ট দিওঁ কি পঢ়োঁ ইমান সোনকালে পাতি দিলে এক্সাম আৰু মই মেজৰ ছ'চিয়লজিত লৈছোঁ ছ'চিয়লজিতটো বহুত লং কুৱেশ্যন এনচাৰ লিখিব লাগে মই আইডিয়াই কৰিব পৰা নাই কিমান দীঘল কুৱেশ্যন লিখিব লাগিব কি লিখিব লাগিব তাতে ডিগ্ৰী লেভেলৰ ফাৰ্ষ্ট টাইম এক্সাম হ'ব আৰু অহা কাইলৈ মহাবিদ্যালয়ত ফ্ৰেছাৰ্ছ পতা হ'ব নৱাগত আদৰণি সভা যিহেতুকে নতুন ঠাই নতুন কলেজ নতুন মানুহ আশা কৰিছোঁ ভাল লাগিব আহক আগলৈ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাওঁ এতিয়া কলেজলৈ বুলি ৰেডি হৈছোঁ যিহেতু কলেজত ফ্ৰেছাৰ্ছ আছে আৰু আমি ডান্স কৰিম ওলাই এতিয়া ৰেডি হৈ গ'লোঁ আৰু অলপ দেৰি পাছত যাম আৰু এতিয়া আমি গৈ আছোঁ কলেজলৈ আৰু অলপ দূৰ আছে কলেজ পাবলৈ এইখন হ'ল কলেজৰ গেটখন এইকেইগৰাকী হৈছে আমাৰ নৃত্য দলৰ নাচনী কেইগৰাকী আৰু যিহেতুকে আজি মহাবিদ্যালয়ত ফ্ৰেছাৰ্ছ পতা হৈছে সেইবাবে আজি বিশেষ আকৰ্ষণ হিচাপে ছিংগাৰ ৰমেন দানৱক আমাৰ কলেজলৈ আমন্ত্ৰণ কৰা হৈছে এতিয়া ঘৰা ঘৰি যাব লৈছোঁ এইকেইজনী বাই বাই কৈ দিয়া বাই লাগি ধৰিলে এতিয়া আমি যাবলৈ লৈছোঁ ৰুমলৈ সকলো অনুষ্ঠান শেষ হৈ গ'ল এতিয়া দুগৰাকী মানে নাচি আছে আৰু আমি নাচিলোঁ নাচিলোঁ আৰু কিবা কিবি কৰি এতিয়া যাবলৈ লৈছোঁ